Hello everyone, welcome to my YouTube channel আৰু আজি হৈছে বিয়াৰ vlogৰ day 3 যেহেতুকে মই ৰিসেপশন vlog আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰাই নাছিলো বিয়াৰ vlogটোহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰা গ'ল কিন্তু ৰিসেপশন vlog এতিয়ালৈকে শ্বেয়াৰ কৰা হোৱা নাই আৰু আগদিনাখনে আছিল যেহেতুকে আমাৰ বিয়া গতিকে পিছদিনাখনে ৰিসেপশন দিছিল গ্ৰুম সাইড ৰিসেপশন গতিকে আগদিনাখন কইনা আনোতে আমাৰ ৰাতি বহুখিনি দেৰি হৈ গৈছিল 5টা মানে বাজিছিল গতিকে পিছদিনাখন আকৌ টোপনি খতি কৰি ৰিসেপশনত এটেন্ড থকা গতিকে vlogসমূহ ডেইলি দিব পৰা হোৱা নাই গতিকে এয়া আছিল 25 তাৰিখে ৰিসেপশন আৰু এনেকে বানু চানু বহুত হৈছিল গতিকে এনেকে ক্লিপ লৈ থকাও হোৱা নাই যেতিয়া বহিব অলপ টাইম পাইছো তেতিয়াই ক্লিপসমূহ লোৱা হৈছে এনে বেছি ক্লিপ লৈ থকা নাই আৰু যিখিনি ক্লিপ লৈছো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছো আৰু যেতিয়া মানুহ অকনমান কমিলে ৰাতি তেতিয়া আমি সকলোৱে মিলি এনেকে ডান্স কৰিলো আৰু আমাৰ লগত কইনাও এটেন্ড কৰিলে যেহেতুকে কইনা আমাৰ নাচনীয়ে পুৰা বিহু নাচিব জানে গতিকে আমাৰ সকলোৱে এনেকে এটেন্ড কৰিলে তাৰ পিছতে আমি সকলোৱে এনেকে নাচিলো নাচি বাগি ফুল এনজয় কৰিলো যি কি নহওক বিয়াখনত বহুতখিনি এনজয় কৰা গ'ল পিছত এনেকে ঘৰলৈ উভতি আহিও বহুত বেয়া লাগিছে বহুতখিনি আকৌ মিছ কৰিছো আৰু এখন বিয়া এনেকে আকৌ বিয়াতহে সকলো কাজিনছ বিলাক লগ পোৱা যায় যেহেতুকে আকৌ বিয়াৰ কাৰণে নেক্সট বিয়াৰ কাৰণে আসলতে সবে ওয়েট কৰি থাকিব তাৰ পিছতে আমি এনেকে সকলোৱে ডান্স পাৰ্টি কৰি ৰাতিলৈকে উভতি আহিছিলো সকলো কাম বন কৰি শেষ কৰি আহোতে যেহেতুকে ৰাতি হয়ে আৰু তাৰ পিছতে এনেকে আমি ঘৰলৈ ৰাতি উভতি আহিলো দ্যাটছ ইট ভিডিওটো চাই কেনেকুৱা পালে জনাব